আহি আছে জোনবিল মেলা। অসমৰ তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, পাহাৰ আৰু ভৈয়ামৰ মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক জোনবিল মেলা। এই বৰ্ষৰ জানুৱাৰী মাহৰ 20, 21 আৰু 22 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিল পাৰত অনুষ্ঠিত হ'ব গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা। কোভিড-19ৰ সকলো বিধি মানি চলি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব জোনবিল মেলা। জোনবিল মেলাত যোগদান কৰিবৰ বাবে পাহাৰ ভৈয়ামৰ গাঁওসমূহত ইতিমধ্যে কোভিড-19 সজাগতা সভাৰো আয়োজন কৰা হৈছে বুলি প্ৰেছ বিজ্ঞপ্তিৰ যোগে জানিবলৈ দিয়ে গোভা দেওৰজা জোনবিল মেলাৰ উন্নয়ন সমিতিৰ সভাপতি জোৰ সিং বৰদলৈ। কাৰণে আমাৰ সিদ্ধান্ত হৈছে আৰু এইবাৰ যোৱা বছৰতো কোভিড-19ৰ মাজতে আমি মেলাখন সুন্দৰভাৱে অনুষ্ঠিত কৰিলোঁ আৰু এইবাৰো কোভিড-19ৰ মাজতে আমি অনুষ্টুপীয়াকৈ মেলাখন অনুষ্ঠিত কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইবাৰ দুটামান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আৰু সেইকেইটা হৈছে এবাৰ পাহাৰত বিশেষকৈ মেঘালয় আৰু কাৰ্বি আংলঙত আৰু অসমৰ যিবিলাক অঞ্চলৰ পৰা আমাৰ এই মেলালৈকে আহে সেই অঞ্চলবিলাকত গৈ আমি কোভিড-19 বিধি মানি আমাৰ পৰম্পৰাগত এই মেলাত উপস্থিত বা যোগদান কৰিবৰ কাৰণে আহ্বান জনাম আৰু সেই কোভিড বিধি সম্পৰ্কে সজাগতা সভা আমাৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে আমি কাৰ্বি আংলং ভিজিট কৰিছোঁ, মেঘালয় ভিজিট কৰিছোঁ। সেই অঞ্চলবিলাকত তেনেধৰণৰ কোনো কোভিড-19ত আক্ৰান্ত ব্যক্তি নাই আৰু তথাপিতো আমি ইতিমধ্যে 3টা গোট গঠন কৰিছোঁ যে মেঘালয়ত এটা গোট সজাগতা সভাৰ কাৰণে যাব আৰু কাৰ্বি আংলং এটা গোট সজাগতা সভাৰ কাৰণে যাব। অসমৰ যিবিলাক অঞ্চলত পৰা আমাৰ এই মেলাত যোগদান কৰে সেই গাঁও বা অঞ্চলসমূহত কোভিড বিধি মানি আমাৰ মেলাত যোগদান কৰিবৰ কাৰণে যি সজাগতা, সেই সজাগতা সভা অনুষ্ঠিত কৰি সজাগ হৈ আহিবৰ কাৰণে অৰ্থাৎ যিবিলাক কোভিড-19 বিধি মানি আহিবৰ কাৰণে আমি 3টা গোট গঠন কৰিছোঁ আৰু ইতিমধ্যে আমি 5 তাৰিখৰ পৰা অভিযান চলাম বুলি কৈছোঁ যদিও ইতিমধ্যে আমাৰ অভিযানটো আৰম্ভ হৈছে আৰু নিশ্চিতভাৱে আমি এইবাৰ অনুষ্টুপীয়াকৈ আমি এই যিখিনি পৰম্পৰা সেই মেলা পৰম্পৰা সেই দিশখিনি চাই পেলাই আমি মেলাখন অনুষ্ঠিত কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জোনবিল মেলালৈ মৰিগাঁও, কাৰ্বি আংলং আৰু মেঘালয় আদি দাঁতিকাষৰীয়া পাহাৰৰ পৰা পাহাৰীয়া মামা মামীসকল নামি আহিব। লগত লৈ আহিব পাহাৰত উৎপাদিত আলু, কচু, আদা, জালুক ইত্যাদি আৰু বিনিময় প্ৰথাৰে ভৈয়ামৰ লোকসকলৰ পৰা চিৰা, পিঠা, সান্দহ, শুকান মাছ, কেঁচা মাছ আদি লৈ যাব। পৰম্পৰাগত খাদ্যৰে এসাঁজ উদৰ পূৰাই খাব পাৰিব ৰাইজে। 20 জানুৱাৰীৰ দিনা ৰাতি সাংস্কৃতিক অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচনেৰে মেলাৰ আৰম্ভণি কৰা হ'ব। 21 তাৰিখে মেলাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উক্ত দিনা অনুষ্ঠিত হোৱা তিৱা ৰজাসকলৰ দৰবাৰতে 18গৰাকী তিৱা ৰজাক ৰাজভাত প্ৰদান কৰা হ'ব। এইবাৰ বিশেষভাৱে তিৱা সাজপাৰ প্ৰদৰ্শনীমূলক এক অনুষ্ঠানৰো আয়োজন কৰা হ'ব। অন্যহাতে তৃতীয় দিনাৰ কাৰ্যসূচীত থাকিব পৰম্পৰাগত সমূহীয়া মাছ মৰা উৎসৱ, কুকুৰা যুঁজ, বিখ্যাত ঐতিহাসিক বিনিময় প্ৰথা ইত্যাদি। উল্লেখযোগ্য যে জোনবিল কিছামতৰ 7 নং ডাগৰ 30 বিঘা বিল গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ নামত সংৰক্ষণৰ বাবে আহ্বান জনাইছে মেলা সমিতিয়ে। ইয়াৰ উপৰি মধ্য অসমৰ তিৱা ৰজাসকলৰ তত্বাৱধানত থকা বিল, খাল, ডোভাবোৰ তিৱা ৰজাৰ ৰাজ পৰিষদৰ নামত আবণ্টন দিয়াৰ বাবে অসম চৰকাৰক আহ্বান জনোৱা হৈছে, কিয়নো ইতিমধ্যে এই বিলসমূহত সন্দেহযুক্ত লোকে অবৈধভাৱে আগ্ৰাসন চলোৱাৰ চেষ্টা কৰি আছে। ভাৰতৰ 10খন পৰম্পৰাগত বিশেষত্ব থকা মেলাৰ ভিতৰত স্থান লাভ কৰিছে জোনবিল মেলাই। সেয়ে তিৱা জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা জোনবিল মেলাৰ প্ৰতি শুক্ৰবাৰৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। মঙলবাৰে প্ৰেছ বিজ্ঞপ্তি যোগে অসমৰ সমূহ ৰাইজকে শান্তি সম্প্ৰীতি অটুট ৰাখি জোনবিল মেলাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিয়ে। আৰু ইতিমধ্যে আমাৰ মাননীয় উপায়ুক্ত মহোদয় মৰিগাঁও জিলা তেখেতকো ইতিমধ্যে আবেদন জনাইছোঁ। আমাৰ 20, 21, 22 তাৰিখে আমাৰ মেলা অনুষ্ঠিত হ'ব বুলি পেলাই আৰু তেখেতসকলে নিশ্চয় জিলা প্ৰশাসনৰ জৰিয়তে 4খন মিটিং তেওঁলোকে কৰে। জিলা উপায়ুক্ত মহোদয়ৰ যি
তেওঁৰ কনফাৰেঞ্চ হল তাত প্ৰথম এখন কৰে আৰু তেওঁ ফিল্ডত 3খন তেওঁলোকে মানে সভা অনুষ্ঠিত কৰে মেলাৰ প্ৰস্তুতি সম্পৰ্কে। গতিকে নিশ্চিতভাৱে আমি ইতিমধ্যে আবেদন জনাইছোঁ আৰু তেখেতসকলৰ আমাক সহায় সহযোগ বছৰে কৰি আহিছে, এইবাৰ সহায় সহযোগ কৰিব। আৰু এইবাৰ আমাৰ এটা কথা হৈছে কি, এইবাৰ আমাৰ গেষ্ট হাউচ এটা হৈছে, মিউজিয়াম আৰু গেষ্ট হাউচ সুন্দৰভাৱে ইতিমধ্যে হৈছে আনটাইপ ফাণ্ডৰ পৰা। আৰু ইতিমধ্যে সেইকাৰণে লগতে আৰু মেলালৈ যোৱা ৰাস্তাটো আটক ধুনীয়াকৈ বহলকৈ ইতিমধ্যে বনাইছে সুন্দৰভাৱে। গতিকে সেই সুযোগতে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু লগতে আমাৰ মৰিগাঁও জিলাৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু যুৱ সাহিত্য পৰিষদৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আন এটা আমি কেইবাটাও প্ৰস্তাৱ হৈছে ইয়াতে, সেই প্ৰস্তাৱকেইটা হৈছে আমাৰ ইতিমধ্যে জোনবিলত 7 নম্বৰ দাগটো বিল হিচাপে আছে, লেজা হিচাপে আছে, সেইখিনি আমাৰ সংৰক্ষণ হ'ব লাগে। কাৰণ সেইখিনি সন্দেহযুক্ত ব্যক্তিয়ে সেইখিনি আগ্ৰাসন চলাৰ কাৰণে প্ৰচেষ্টা হাতত লৈ ইতিমধ্যে চলাইছে। গতিকে সেইখিনি যদি আমাক আবণ্টন বা সংৰক্ষণ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে সেই মাটিখিনি বিলখন আমাৰ মানে কি হ'ব, তত্বাৱধানত থাকিব আৰু সুৰক্ষিত হ'ব। তাৰ লগতে আমি আন এটা লৈছোঁ, যিবিলাক আমাৰ ৰজা আছে, মধ্য অসমৰ যি 18গৰাকী ৰজা আছে, সেই ৰজাবিলাকৰ তত্বাৱধানত এতিয়া আমাৰ কি আছে, বিল খাল ডোভাবিলাক আছে। সেই বিল খাল ডোভাবিলাক সেই ৰজাবিলাকৰ যি ৰাজ পৰিষদ আছে তেওঁলোকৰ নামত সংৰক্ষণ বা আবণ্টন দিবৰ বাবে আমি ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কেইদিনমানৰ ভিতৰতে হ'ব, এই সম্পৰ্কীয় তেখেতক আমি জনাম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইবাৰ 2022 বৰ্ষৰ জোনবিল মেলাত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ আমি ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে 5 বছৰে আমাক 1 লাখকৈ টকা প্ৰতি ৰজাকে এককালীনভাৱে দি আহিছে, যাতে এই বছৰো তেখেতসকলে ৰজাসকলৰ যি ৰাজভাত্তা সেইটো প্ৰদান কৰে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক উপস্থিত থাকি তেখেতৰ জৰিয়তে ৰাজভাত্তা প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ ইতিমধ্যে জনাইছোঁ। এই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগতে আমাৰ ইতিমধ্যে জোনবিল মেলাখন মানে ভাৰতবৰ্ষৰ 10খন মেলা ইউনিক মেলা হিচাপে স্বীকৃতি লাভ কৰিছে। 10খন মেলা ইউনিক মেলা হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু এই 10খন মেলাৰ ভিতৰত গোভা ৰজাৰ এই জোনবিল মেলাখন সন্নিৱিষ্ট হৈছে। গতিকে সেইকাৰণে যিহেতু ভাৰতবৰ্ষৰ ইমান মেলা আছে, গতিকে 10খন মেলা ইউনিক মেলা হিচাপে স্থান লাভ কৰাৰ ভিতৰত মানে জোনবিল মেলা এখন স্থান লাভ কৰিছে। গতিকে জোনবিলৰ নামত গোভা ৰজাই জোনবিলৰ নামত এদিন বন্ধ দিবৰ কাৰণেও আমি অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু যিহেতু ৰজাবিলাকৰ ইতিমধ্যে তাৰ জ্বলন্ত উদাহৰণ ধৰক জোনবিল মেলা আৰু ৰজাবিলাকৰ ইতিমধ্যে উৎসৱ পাৰ্বণবিলাক হৈ আছে। ৰজাৰ নামতে উৎসৱ পাৰ্বণ, ৰাজনৈতিক শাসন নাই যদিও সামাজিক মুৰব্বী হিচাপে ৰজাবিলাক কাৰ্যনিৰ্বাহ কৰি আছে। ৰজাৰ নামতে উৎসৱ হয়, পাৰ্বণ হয়, পূজা হয়, পাতল হয়, বিচাৰো হয়, আমাৰ ইতিমধ্যে তাৰ নামত বিচাৰো হয়। তাৰ জ্বলন্ত উদাহৰণ আমাৰ জোনবিল মেলা। গতিকে ৰজা যিবিলাক বসবাস কৰি আছে, ৰজাৰ বসবাস কৰা ঘৰত বা ৰাজভৱনত বা সেই ৰজা বসবাস কৰা ৰাজভৱনৰ স্থানতে মানে সভা সমিতি অনুষ্ঠিত কৰিবৰ কাৰণে এটি সমূহীয়া গৃহ প্ৰত্যেক ৰজাকে নিৰ্মাণ কৰি দিবৰ কাৰণেও আমি অসম চৰকাৰক গুহাৰি জনাই এটি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু এইবাৰ স্পেচিয়েলি আমি বিশেষকৈ গুৰুত্ব দিছোঁ, মেলাখন যোৱা বছৰৰ দৰে আমি ভাগ কৰি দিছোঁ, যাতে ক'ভিড বিধি সম্পূৰ্ণৰূপে তাত মানি চলা হয়। আৰু ক'ভিড বিধি মানি চলা হয় আৰু যাতে মানুহৰ ঠাহ এটা নহয়, গতিকে মানুহ যাতে এটা ঠাইতে গেদাৰিং হৈ নাথাকে, তাৰ কাৰণে পৰম্পৰা যিখিনি মেলা মিডিমৰ প্ৰথা আমি এটা সুকীয়া স্থানত কৰিছোঁ। তাৰপিছত যিখন জেনেৰেল হয় সেইখন সুকীয়া স্থানত কৰিছোঁ। এনেধৰণৰ আমাৰ মানে মেলাখন অলপ ভাগ কৰি দিছোঁ, যাতে সুকীয়াকৈ হয়। আৰু এইবাৰ আমি যোৱা বছৰৰ দৰে কেইটামান দিশ এইবাৰ আমি বাদ দিম মেলাত। পৰম্পৰা যিখিনি দিশ সেই দিশখিনিহে এবাৰ মেলাত থাকিব, বাকী যিখিনি দিশ আমাৰ নাথাকে। যিহেতু আমি জেনেৰেল মেলাখন থাকিব যদিও আমি এটা বেলেগ স্থানত দি দিছোঁ,
আৰু পৰম্পৰা দিশ বুলি কওঁতে আমি মাছ মৰা থাকিব, সমূহীয়া মাছ মৰা পৰ্ব থাকিব, আৰু বিখ্যাত আমাৰ মানে কি কয় বিনিময় প্ৰথা থাকিব, কুকুৰা যুঁজ থাকিব, আৰু দুই এখন আমাৰ জাতীয় খাদ্য ষ্টল থাকিব, আৰু লগতে আমাৰ যিবিলাক আমাৰ অসমৰ সংস্কৃতিৰ যিবিলাক সাজ পোছাকৰ দোকান, ট্ৰেডিশ্যনেল যিবিলাক ষ্টল, সেই ষ্টলবিলাক আমাৰ এইবাৰ থাকিব। গতিকে এনেধৰণে আমাৰ ক'ভিড বিধি আমাৰ সম্পূৰ্ণৰূপে ইতিমধ্যে যোৱা বছৰ আমি ক'ভিড বিধি যিমান আমাৰ পাহাৰ ভ্ৰমণৰ মানুহ আহিছিলে, আমাৰ 300মান আমাৰ ভলণ্টিয়াৰ আছিলে, প্ৰত্যেক ভলণ্টিয়াৰকে আমি ৰেপিড এণ্টিজেন টেষ্ট কৰিছোঁ। আৰু এইবাৰৰ যিবিলাক আমি ভলণ্টিয়াৰ প্ৰায় 300তকৈ বেছি আহিব, মানে কি কয় তেওঁলোকেও ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ বাহিৰেও প্ৰত্যেকজনে দুটাকৈ ড'জ ইতিমধ্যে লৈছে, তেওঁলোকে দুটাকৈ ড'জ লৈছে। আৰু যিবিলাকে দুটাকৈ ড'জ লোৱা নাই তেওঁলোকক আমি ভলণ্টিয়াৰ হিচাপে আমি নিয়োগ কৰা নাই। দুটাকৈ যিবিলাকে ড'জ লৈছে তেওঁলোকক ভলণ্টিয়াৰ হিচাপে নিয়োগ কৰিছোঁ। আৰু তাৰ বাহিৰেও আমাৰ মেলাত সোমোৱাৰ লগে লগে এণ্টিজেন ৰেপিড টেষ্ট তেওঁলোকক আমি কৰাম। গতিকে এনেধৰণে আমি এইবাৰ অনুষ্ঠনীয়কৈ মেলাখন পাতিবলৈ ওলাইছোঁ। আৰু অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে মেলাখন পতাৰ ক্ষেত্ৰত অসম চৰকাৰে আমাক ইতিবাচক ভূমিকা গ্ৰহণ কৰে, তাৰ বাবে তেখেতসকলক আমি মানে কি কয়। জাগিৰোডৰ পৰা জবা দাসৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 365। চন্দন জুৱেলাৰ্ছ, আমাৰ ইয়াত উৎকৃষ্ট মানদণ্ডৰ 22 কেৰেট হ'ল মাৰ্কৰ সোণ আৰু লগতে ৰূপৰ গহনা তৈয়াৰ কৰা হয়। লগতে ইয়াত অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা হস্তৰেখা আৰু কুষ্টি বিচাৰৰ লগতে প্ৰতিকাৰৰ ব্যৱস্থা কৰা হয়। আমাৰ ঠিকনা চন্দন জুৱেলাৰ্ছ, মীৰ মাৰ্কেট, জাগিৰোড, মৰিগাঁও, অসম। দূৰভাগ 9435648628 আৰু 90857267366 60031796999।